যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব নাজানে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। জীৱনৰ আৰম্ভণিতে আমি সময়ক লৈ খেলোঁ। যেতিয়া চিৰিয়াছ হোৱাৰ সময় আহে, তেতিয়া সময়ে আমাৰ সৈতে খেলিবলৈ আৰম্ভ কৰে। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। বৰষুণ দিলেহে গম পোৱা যায় ঘৰৰ ছালখনৰ ক'ত ক'ত ফুটা আছে। ঠিক একেদৰে জীৱনত বেয়া সময় আহিলেহে গম পোৱা যায় কোন কিমান আপোন। অতীত গুচি গৈছে সেইটো লৈ চিন্তা কৰি লাভ নাই। ভৱিষ্যতক লৈ ভাবিও লাভ নাই, কাৰণ সেয়া এতিয়াও অহা নাই। চিন্তা কৰা উচিত বৰ্তমান সময়ক লৈ।